ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্চৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য। আন্তৰ্জাতিক নিৰীক্ষণ সংস্থা FATF শেহতীয়াকৈ ঘোষণা কৰা কেইবাটাও সন্ত্ৰাসবাদী সংগঠনে কাম কাজৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা। বিশ্বজুৰি সমৰ্থকসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ তথ্য বহু সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে থকা বুলি দাবী কৰিছে এই আন্তৰ্জাতিক সংস্থাটোৱে। সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা বিষয়টো নিৰীক্ষণৰ দায়িত্বত থকা ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্চে এই ঘোষণাৰ পূৰ্বে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে সংস্থাটোক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছিল। ভাৰতে অভিযোগ কৰা অনুসৰি পাকিস্তানে লস্কৰ-ই-তৈবা, জেইছ-ই-মহম্মদ, হিজবুল মুজাহিদ্দিনৰ দৰে সন্ত্ৰাসবাদী সংগঠনবোৰক পুঁজি যোগান ধৰাৰ উপৰিও বিভিন্ন ধৰণে সাহায্য আগবঢ়াই আহিছে। ভাৰতৰ এই অভিযোগৰ পিছতো ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্চে সন্ত্ৰাসবাদী সংগঠনবোৰে সমৰ্থকসকলৰ পৰা পুঁজি সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি ঘোষণা কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। যি সময়ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বৰ সমূহ ৰাষ্ট্ৰ একত্ৰিত হৈছে, সেই সময়তে ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্চৰ এই প্ৰতিবেদন অতি ভয়ংকৰ বুলি বিবেচনা কৰা হৈছে। অৱশ্যে তাৎক্ষণিকভাৱে পাকিস্তান সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্চে। পেৰিছৰ মুখ্য কাৰ্যালয়ত থকা এই সংস্থাটোৱে আগন্তুক অধিৱেশনৰ সময়ত পাক সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাটো অতি স্পষ্ট, কাৰণ ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্চৰ ওপৰত ভাৰতৰ এক বিশেষভাৱে দাবী আছে। যি দাবী আচলতে পূৰণ কৰিবলৈ কিমান দূৰ সক্ষম হ'ব ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্চ, ইয়াক লৈ সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদী বিৰোধী একত্ৰিত সংগঠনৰ দৃষ্টি নিবদ্ধ থাকিব। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট 7।